পংকজ পাঠকক নিঃশেষ কৰাৰ পৰিকল্পনা কিয় কান্দিবলগীয়া হ'ল পংকজ পাঠকে বেয়া কাম কৰি মাফ খোজা নাই মই আঠুকাৰী এইকাৰণে মাফ খুজিছো যাতে আমাৰ ল'ৰাকেইটাৰ প্ৰাণ বাচে সেইকাৰণে মই মাফ খুজিছো মই আঠু এইকাৰণে কাঢ়িছো পিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে ফোন কৰা বুলি কিয় মিছা মাতিলে পংকজ পাঠকে আচাৰ্য পংকজো নহয় ধোৱা তুলসীৰ পাত শেহতীয়াকৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে আচাৰ্য পংকজ পাঠক গোৱালপাৰাত পংকজ পাঠকক ৰাজহুৱাভাৱে ককৰ্থনা কৰাৰ পিছৰ পৰাই ৰাজ্যজুৰি বিষয়টোক লৈ অব্যাহত আছে ক্ৰিয়া প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীয়েও ঘটনাৰ তদন্ত ইতিমধ্যে ঘোষণা কৰিছে কিন্তু হঠাৎ কিয় পংকজ পাঠকে ক'লে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে দিয়া অফাৰৰ কথা ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা পোষ্ট ইতিমধ্যে ডিলিট কৰিছে পাঠকে আনহাতে তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদে বিষয়টোৰ সন্দৰ্ভত দিছে স্পষ্টীকৰণ দুলুৰ মতে মিছা মাতিছে পংকজ পাঠকে পাঠকলৈ ফোন কৰা নাই মমতা বেনাৰ্জীয়ে আচলতে অসমৰ মানুহক আৱেগিক কৰিবলৈ মমতা বেনাৰ্জীক ঢাল হিচাপে ল'লে নেকি পাঠকে যদি এনে কোনো অভিপ্ৰায় নাছিলেই কিয় নিজৰ ফেচবুকৰ পৰা ডিলিট কৰিলে এই পোষ্ট বিষয়টো নিশ্চয়কৈ ৰহস্যজনক ইফালে এনে বিতৰ্কৰ মাজতে আজি পংকজ পাঠকে কোকৰাঝাৰত চলাই টপাৰ মূৰত চুলি গজোৱা কেম্প অগণন লোকে ভিৰ কৰে কেম্পত মুঠতে এইকেইদিন চৰ্চা কেৱল পংকজ পাঠকক লৈ নিউজ ডেস্ক NZ News